এই যিবিলাক আপুনি যিবোৰ মৰিশালী দেখিছে, এই মৰিশালীবিলাকত দ্বিতীয় বিশ্বযুদ্ধত মৃত্যু হোৱা প্ৰায় 1000 আমেৰিকান, ব্ৰিটিছ, টাইৱান, চাইনিজ ছ'লজাৰক ইয়াত শেষ সমাধি কৰিছিলে। Полной мерой получает Берлин за все. За Лондон, за Ленинград, за Варшаву, за Смоленск и Воронеж. একোটা মৰিশালীত সেই সময়খিনিত প্ৰায় 20জনমানকৈ অধিক সৈনিকক ইয়াত একেলগতে কবৰ দি দিয়া হৈছিল। আমেৰিকাত সেই সময়ত হেলিকপ্টাৰে যেতিয়া তেওঁলোকে বস্তু পঠাবলগীয়া হয়, কাৰ্গো প্লেনেৰে, তেতিয়া হঠাৎ যিসমূহ প্লেন আহে আমেৰিকাৰ পৰা, সেই প্লেনসমূহ বহু প্লেন তাত হেৰাই থাকে, গমেই নাপায় যে সেই প্লেনসমূহ ক'ত যায়, কি হয়, ক'ত কেনেকৈ ধ্বংস হৈ থাকে। দ্বিতীয় বিশ্বযুদ্ধৰ লগত জড়িত থকা এখন ভয় লগা কবৰস্থানৰ মাজতে এই মুহূৰ্তত মই আছোঁ। সেইখন কবৰস্থান, যিখন কবৰস্থানত নেকি দ্বিতীয় বিশ্বযুদ্ধত মৃত্যু হোৱা প্ৰায় 1000 আমেৰিকান, ব্ৰিটিছ, টাইৱান, চাইনিজ ছ'লজাৰক ইয়াত শেষ সমাধি কৰিছিলে। সেই কবৰস্থানখন আজি বিচাৰি পাইছোঁ আৰু এখন ডাঙৰ কবৰস্থান, এখন দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতিৰ সৈতে জড়িত হৈ থকা মই এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম সেই কবৰস্থানখন, যিখন কবৰস্থানত মই প্ৰথমেই কৈছোঁ যে বহু স্মৃতি জড়িত হৈ আছে আৰু ইয়াত প্ৰায় 1000 সৈনিকক, দ্বিতীয় বিশ্বযুদ্ধত মৃত্যু হোৱা 1000 সৈনিককেই যিখন কবৰস্থান, এই কবৰস্থানখনত ইয়াত শেষকৃত্য কৰা হৈছিলে। বহু ইয়াত ছ'লজাৰ্ছ আছে, যিসকল ছ'লজাৰ্ছে তেওঁলোকে দ্বিতীয় বিশ্বযুদ্ধত তেওঁলোকে মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে। দুটা এলাইৰ মাজত যিহেতু সেই দ্বিতীয় বিশ্বযুদ্ধখন হৈছিলে, ইয়াত আমেৰিকান ছ'লজাৰ্ছো আছে, ইয়াত চাইনিজ ছ'লজাৰ্ছো আছে, ইয়াত ব্ৰিটিছ ছ'লজাৰ্ছো আছে, লগতে ইয়াত ভাৰতীয় মানুহৰো এই কবৰস্থানত মানুহ সমাধি আছে। অৰুণাচলৰ যি চাংলাং ডিষ্ট্ৰিক্ট আছে, সেই চাংলাং ডিষ্ট্ৰিক্টৰ জয়ৰামপুৰত এই যিখন ছেকেণ্ড ৱৰ্ল্ড ৱাৰ, সেই ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ ইয়াত স্মৃতি আছে। ইয়াত এইবিলাকতে আছে এইবোৰ কবৰস্থান আপুনি দেখিবলৈ পাব। এইবোৰ এতিয়াও লেতেৰা হৈছে যদিও এইবিলাকতে আমেৰিকান ছ'লজাৰ্ছ, ব্ৰিটিছ ছ'লজাৰ্ছৰ যিসকল মৃত্যুবৰণ কৰিছিলে, সেই মৃত্যুবৰণ কৰা যিসকল ছ'লজাৰ্ছ আছে, সেই ছ'লজাৰ্ছসকলক ইয়াত দফনোৱা হৈছিলে ইয়াত। আৰু আটাইতকৈ ডাঙৰ কথা যে এই যিবোৰ মৰিশালী দেখিছে, এই মৰিশালীবিলাকত একোটা মৰিশালীত সেই সময়খিনিত প্ৰায় 20জনমানকৈ, কোনো এটা মৰিশালী এনেকুৱাও আছে য'ত নেকি 20জনমানকৈ ইয়াত সৈনিক বা অন্যান্য লোকক ইয়াত সেই সময়ত সমাধি কৰা হৈছিলে, কবৰ দি। এতিয়া অৰুণাচল গভৰ্ণমেণ্টে ইনিচিয়েট এটা লৈছে, এই যিখন চিমেটৰী, সেই চিমেটৰীখন আকৌ এবাৰ ৰিন'ভেট কৰাৰ কাৰণে এইবিলাক কনষ্ট্ৰাকশ্যনৰ কাম হৈ আছে ইয়াত এতিয়াও। আৰু অকণমান কাহিনীটো মই অকণমান হিষ্ট্ৰীলৈ নিম, আপোনালোকক লৈ যাম, কিন্তু তাৰ আগত মই দেখাই লৈছোঁ এটা বৰ ধুনীয়া অৰুণাচল প্ৰদেশত পৰা সেইটো এটা ৱাৰ মেমৰিয়েল হয়, ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ লগত জড়িত হৈ থকা। কিছুমান মানুহ মৰিছিলে, যুদ্ধত নমৰা কিছুমান মানুহক ইয়াত দিয়া হৈছে দুটা কাৰণত। যিবিলাকে ষ্টিলৱেল ৰোডটো বনাইছিলে, লিডুৰ পৰা যিটো হিষ্টৰিকেল ষ্টিলৱেল ৰোড আপোনাৰ ম্যানমাৰৰ পৰা চাইনাৰ কুংমুং নামৰ যিটো প্লেচ আছে, সেই কুংমুঙত গৈ সংযোগ হৈছিলে। সেই ষ্টিলৱেল ৰোডটো বনাওঁতেও বহু শ্ৰমিক, বহু সৈনিকৰ মৃত্যু হৈছিলে, কাৰণ নৰ্থ ইষ্টৰ এইটো প্ৰান্ত, সেই প্ৰান্তটোত যিহেতু সঘনাই বৰষুণ হয়, সঘনাই বতাহ ধুমুহাত মানে বতৰটো একেবাৰে ঠিক হৈ নাথাকে, গতিকে সেই বতৰ ঠিক নোহোৱা, কেতিয়াবা লেণ্ডশ্লাইডত, কেতিয়াবা ডেংগু, মেলেৰিয়া, এইবিলাকতো সেই সময়ত মানুহ মৰিছিলে। আৰু এইসমূহ কবৰ মই ভৰি নিদিওঁ, ভৰি দিলে বেয়া হ'ব। এইসমূহ ইয়াতো অলপ কবৰ আছে, আপুনি দেখিব। ইয়াতো কিছু এই মুহূৰ্তত কবৰ ৰাখিছে, আৰু এই কবৰসমূহ এতিয়াও ইতিহাসৰ বহু ঐতিহাসিক ঘটনাৰ সাক্ষী বহন কৰে, বিশেষকৈ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ। অকণমান ইণ্টাৰেষ্টিং আছে গোটেই কাহিনীটো, সেইটো অকণমান কম আপোনালোকক। এটা মিউজিয়াম আছে ইয়াত ওচৰতে, সেই মিউজিয়ামটোকো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু ছ'লজাৰ্ছবিলাকৰ আইডেণ্টিফিকেশ্যন কৰা নহ'ল, এজনৰ কৰা আছে, সেইজন মই আপোনালোকক দেখাই আছোঁ ৰ'ব।
এজন চ'লজাৰ্ছৰ আছে মেজৰ হয় চামথিং ইজ ৰাইট অন চাইনিজ কি বুজি নাপাওঁ আপুনি যদি চাইনিজ বুজি পায় তেনেহ'লে পঢ়ি ল'ব তেখেতৰ নামটো এইটোৱে হ'ব চাগে বাট ইংলিছত লিখা আছে বৰ্তমান মই দেখাই আছোঁ এইটো এজন মেজৰ আছিলে পঢ়ি ল'ব চিয়াও চু চিং হয়নে নহয় ৱৰ্ডটো এবাৰ চাই ল'ব দেই চিয়াও চু চিং কোম্পানী commander of 2nd Company, 2nd Battalion of 10th Regiment Independent Engineers of Chinese Army stationed in India. He was born in July 1913 at Wei country of Hapai province and died in December 1943. এইটোৱে চাগে হ'ব চাগে তেখেতৰ নামটো চাগে চিয়াও চু চিং এইটোৱে হ'ব চাগে মই নাজানো আপোনালোকে যদি চাইনিজ জানে তেনেহ'লে আপোনালোকে পঢ়ি ল'ব এইটো এতিয়া অলপ ইয়াৰ হিষ্ট্ৰী কথাটো আপোনালোকক অকণমান কৈ দিওঁ বহি আৰু লগতে দৃশ্যটো দেখুৱাই যিহেতু 1939 পৰা 45লৈকে ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হৈছিল আৰু সেই ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়তে যিসকল ৱাৰৰ লগত জড়িত যিসকল চ'লজাৰ্ছ হওক বা অন্যান্য যিসকল লোক সেই লোকসকলক তেওঁলোকক ইয়াত শেষ কবৰ দিয়া হৈছিলে আমি সকলোৱে জানো ষ্টিলৱেল ৰুট যিসকলে নাজানে সেইটো মই অন্য এটা ভিডিঅ' সেই ষ্টিলৱেল ৰুটটোৰ ওপৰত বনাম সেইটো আপোনালোকে চাই ল'ব পাৰিব সেই যিটো ষ্টিলৱেল ৰুট অৰ্থাৎ যেতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হৈ আছিলে সেই ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হৈ থকাৰ সময়ত এলাই পাৱাৰ আৰু এক্সিছ পাৱাৰ দুটা পাৱাৰৰ মাজত যিহেতু এই যিখন ৱাৰ হৈছিলে সেই ৱাৰখন হৈছিলে এলাই পাৱাৰত আছিলে যেনেকৈ ৰাছিয়া হওক US চাইনিজ টাইৱান আৰু এক্সিছ পাৱাৰ জাপান আছিল জাৰ্মান আছিল তেনেকৈ জাপান জাৰ্মান ইটালী আছিলে তো তেওঁলোকৰ মাজত যেতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হৈছিলে সেই ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হোৱাৰ সময়ত জাপানে যিটো আমাৰ ম্যানমাৰৰ বাৰ্মা ৰোড আছে সেই বাৰ্মা ৰোডটোক কাট কৰি দিছিলে অৰ্থাৎ তেওঁলোকে অকুপাইড কৰি লৈছিলে আৰু অকুপাইড কৰি লোৱাৰ লগে লগে এলাই পাৱাৰে সেই সময়ত চাইনালৈ যিসমূহ ৱাৰ মেটেৰিয়েল ছাপ্লাই বা অন্যান্য যিসমূহ ৱাৰ এইডছ আছিলে সেই ৱাৰ এইডছসমূহ ছাপ্লাই তেওঁলোকে সেই সময়ত দিব পৰা নাছিলে কাৰণ সেইটো এটা মেজৰ ৰোড আছিলে বাৰ্মা ৰোডটো কিন্তু সেইটো জাপানীজ আৰ্মিবিলাকে কেপচাৰ্ড কৰি সেইটো ডেষ্ট্ৰয় কৰি পেলাইছে তাৰপিছত লাহে লাহে যেতিয়া দেখিছিলে যে এই যিখন ৱৰ্ল্ড ৱাৰ টু সেই ৱৰ্ল্ড ৱাৰ টুৰ পৰা চাইনা লাহে লাহে কাট হৈ গৈছিলে এলাই পাৱাৰটোৰ পৰা কাৰণ তেওঁলোকে হিমালয়েদি আমেৰিকাত সেই সময়ত হিমালয়ৰ ওপৰেদি হেলিকপ্টাৰে যেতিয়া তেওঁলোকে বস্তু পঠাবলগীয়া হয় কাৰ্গ' প্লেনেৰে তেতিয়া হিমালয়ৰ যি উচ্চতা সেই উচ্চতাৰ সময়খিনিত তাত হঠাৎ যিসমূহ প্লেন আহে আমেৰিকাৰ পৰা সেই প্লেনসমূহ বহু প্লেন তাত হেৰাই থাকে গমেই নাপায় যে সেই প্লেনসমূহ ক'ত যায় কি হয় ক'ত কেনেকৈ ধ্বংস হৈ থাকে গতিকে তেওঁলোকে সেই বাৰ্মা ৰুটটোৱে আছিলে তেওঁলোকৰ এটা মেইন অপশ্যন আছিলে আৰু সেই বাৰ্মা ৰুটটো যেতিয়া কাট কৰি দিলে বা অকুপাইড কৰি ল'লে জাপানীজ চ'লজাৰ্ছবিলাকে তেতিয়া কি কৰিলে এগৰাকী আমেৰিকান কামাণ্ডাৰ জোচেফ ষ্টিলৱেল্ড নামটো সম্পূৰ্ণ নামটো চাই ল'ব এবাৰ জোচেফ ষ্টিলৱেল তেওঁ চিন্তা কৰিলে যে এটা নতুন ৰাস্তা বনোৱা হওক যিটো ৰাস্তাৰ জৰিয়তে নেকি চাইনাক US হওক ৰাছিয়া হওক বা এলাই যিসমূহ পাৱাৰ আছে সেই পাৱাৰ কাণ্ট্ৰিবিলাকে যাতে যিসমূহ যুদ্ধৰ মেটেৰিয়েল সেই যুদ্ধৰ মেটেৰিয়েলসমূহ ছাপ্লাই কৰিব পাৰে তাৰপাছত প্ৰথম অৱস্থাত সেই ষ্টিলৱেল্ডৰ যিটো ডিচিশ্যন সেই ডিচিশ্যনটোক চবেই বিৰোধিতা কৰিছিলে আৰু ভাবিছিলে যে ইমান সময়খিনিত ইমান কম সময়ৰ ভিতৰত কেনেকৈ এটা ইমান ডাঙৰ ৰোড প্ৰায় 1700 কিলোমিটাৰ এটা ৰোড কেনেকৈ বনাব সেই সময়ত আৰু সকলোৱে সেই সময়ত বিৰোধিতা কৰিছিলে ষ্টিলৱেল্ডৰ সেই ডিচিশ্যনটোক কিন্তু ষ্টিলৱেল্ড আছিলে এজন বৰ মেজাজী টাইপ মানে দৃঢ় মনৰ মানুহ আছিলে যিটো কৰিম বুলি কয় তেওঁ কৰেই তাৰপাছত তেওঁলোকে লাহে লাহে সেই যিটো ৰোডটো ষ্টিলৱেল ৰোড সেই ষ্টিলৱেল ৰোডটো বনাবলৈ আৰম্ভ কৰিলে অসমৰ লিডুৰ পৰা হৈ আপোনাৰ ম্যানমাৰৰ পৰা চাইনাৰ কুমুং যিটো কুমুং প্ৰান্ত আছে সেই কুমুং প্ৰান্তলৈকে সেই 1700 কিলোমিটাৰ এইটো এটা ৰাস্তা সেই সময়ত ষ্টিলৱেল্ডৰ কামাণ্ডাৰ ইন চিফত সেই ৰাস্তাটো হ'ল কিন্তু সেই ৰাস্তাটো যেতিয়া বনাইছিলে সেই ৰাস্তাটো বনাওঁতে বহুত চেলেঞ্জৰ সন্মুখীন হ'বলগীয়া হৈছিলে আমেৰিকান চ'লজাৰ্ছবিলাকে হওক বা সেই সময়ত সেই ৰাস্তাটো বনাওঁতে আমেৰিকাৰ প্ৰায় 15,000 আমেৰিকান চ'লজাৰ্ছ আৰু লগতে ভাৰতৰ যিসমূহ আমাৰ চাহ বাগিচাত কাম কৰা যিসকল শ্ৰমিক আছে সেই চাহ বাগিচাত কাম কৰা শ্ৰমিকসকলক তাত লগাইছিলে আৰু লগতে ব্ৰিটিছ চ'লজাৰ্ছো আছিলে অৱশ্যে সেই সময়ত যিহেতু ভাৰত ব্ৰিটিছৰ আণ্ডাৰতে আছিলে গতিকে ভাৰতীয় লোকসকলকো ব্ৰিটিছ চ'লজাৰ্ছ হিচাপে তাত ইউজ কৰা হৈছিলে কিন্তু ইমান চেলেঞ্জেবল আছিলে যে সেই ৰাস্তাটো বনাওঁতে কাৰণ যদি সপ্তাহটোৰ 7টা দিনে ইয়াত বতাহ বৰষুণ ধুমুহা গৰাখহনীয়া এইবোৰ হৈ থাকে যাৰ বাবে নেকি যথেষ্টখিনি প্ৰব্লেম বা যথেষ্টখিনি চেলেঞ্জৰ সন্মুখীন হৈছিলে সেই সময়ত
যোনে এই ৰাস্তাটো ষ্টিলৱেল যিটো ৰোড সেই ষ্টিলৱেল ৰোডটো বনাইছিলে আৰু তাকো সেই ৰাস্তাটো যে আছিলে একেবাৰে একা বেকা টাইপ ৰাস্তা আছিলে যথেষ্টখিনি কমপ্লিকেশ্যন আছিলে সেই ৰাস্তাটো বনাওঁতে আৰু আপোনালোকে হিষ্ট্ৰীলৈ গৈ অকণমান ভালকৈ চাই ল'ব পাৰিব মই জাষ্ট অলপ থুলমূলকৈ কৈছোঁ সেই ৰাস্তাটো যেতিয়া বনাইছিলে সেই ৰাস্তাটো বনাওঁতে তেতিয়াই আমেৰিকাই $150 $115 million তেওঁলোকে ইউজ কৰিছিলে আৰু আজিৰ দিনত আপুনি যদি চাই $115 million এৰাউণ্ড 1000 crore ওপৰ হ'ব মানে 1000 কোটিৰ ওপৰ হ'ব তেওঁলোকে সেই সময়ত পইচাটো ইনভেষ্ট কৰিছিলে আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো যে সেই সময়ত যিসমূহ ছ'লজাৰ্ছবিলাক আছিলে সেই ছ'লজাৰ্ছবিলাক বিভিন্ন ধৰণৰ বেমাৰ যেনে টাইফইড হওক ডেংগু মেলেৰিয়া বা অন্যান্য যিসমূহ বেমাৰ আছে সেই বেমাৰবোৰত মৰিছিলে আৰু লগতে লেণ্ডশ্লাইড হৈছিলে কৈছোঁ যে যিটো ক্লাইমেট সেই ক্লাইমেটটো একদম প্ৰপাৰ নাছিলে উপযোগী নাছিলে গতিকে তাত লেণ্ডশ্লাইড হয় বা অন্যান্য যি বহুত তেনেকুৱা চেলেঞ্জ আহে যিবিলাক চেলেঞ্জে নেকি সেই সময়ত ছ'লজাৰ্ছবিলাকক মাৰি পেলাইছিলে যে সেই যিটো ষ্টিলৱেল ৰোড সেই ৰোডটো বনাওঁতে যিসকল লোকৰ মৃত্যু হৈছিলে সেই লোকসকলৰো অধিকাংশ লোকক এই যিখন কবৰস্থান আছে সেই কবৰস্থানখনত ইয়াত তেওঁলোকক কবৰ দিয়া হৈছিলে শেষ কৃত্য সম্পন্ন কৰা হৈছিলে আৰু এনেকুৱা এটা অৱস্থা হৈ পৰিছিলে সেই সময়ত 2-এজন মেজৰক যিসকল ৱৰ্কাৰ আছিলে সেই ৱৰ্কাৰসকলে তেওঁলোকক ইমান কষ্ট দিছিলে যে মাৰি পেলাবলগীয়া অৱস্থা হৈছিলে সেই সময়ত 2-এজন মেজৰক মাৰিও পেলাইছিলে সেই সময়ত আৰু লগতে যিখন আমেৰিকান ছ'লজাৰ্ছ আছিলে সেই আমেৰিকান ছ'লজাৰ্ছবিলাকৰ ভিতৰত যিসমূহ ব্লেক ছ'লজাৰ্ছ আছিলে বেছিকৈ সেইসকলক বেছিকৈ ইয়াত ইউজ কৰিছিলে আৰু তেওঁলোকক টাৰ্গেট বান্ধি দিয়া আছিলে প্ৰতিদিনা যাতে যিটো ষ্টিলৱেল ৰোড সেই ষ্টিলৱেল ৰোডটো প্ৰায় 6-7 মাইল বনাব লাগিব গতিকে চিন্তা কৰক কিমান কষ্ট আছিলে সেই সময়খিনিত আৰু কেনেকৈ মৰিবলগীয়া হৈছিলে সেই সময়ৰ যিসকল ছ'লজাৰ্ছ আছে সেই ছ'লজাৰ্ছসকল বা অন্যান্য যিসকল ভাৰতীয় শ্ৰমিক আছিলে সেই শ্ৰমিকসকলক ব্ৰিটিছ টাইৱান ছ'লজাৰ্ছো ইয়াত আছে গতিকে সেই যিটো ষ্টিলৱেল ৰোড সেই ষ্টিলৱেল ৰোডটো বনাওঁতে যিসকল লোকৰ মৃত্যু হৈছিলে সেই লোকসকলকো ইয়াত কবৰ দিয়া হৈছিলে কিন্তু ইণ্টাৰেষ্টিংলি সেই যিটো ৰোডটো ম্যানমাৰ আৰু চাইনাত বেছিকৈ আছে অসম আৰু অৰুণাচলত অলপ কমকৈ আছে যদিও 1700 কিলোমিটাৰ হয় সেই ৰোডটো আৰু যেতিয়া 45ত যেতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰ যেতিয়া সমাপ্ত মানে যেতিয়া USA যেতিয়া জাপানৰ ওপৰত নিউক্লিয়াৰ ব'ম্ব পেলালে তাৰপিছতে ৱৰ্ল্ড ৱাৰ 2 সমাপ্ত হ'ল আৰু তাৰপিছতে এই যিটো ষ্টিলৱেল ৰোড সেই ষ্টিলৱেল ৰোডটো তেতিয়াৰ পৰা কিছু পৰিত্যক্ত হৈ থাকিলে যদিও এতিয়া চাইনা বা ম্যানমাৰ ফালে যিটো কনষ্ট্ৰাকশ্যনটো বনাইছে তথাপিও কিন্তু ইণ্ডিয়াৰ ফালে এতিয়াও সিমান ইয়াক বনোৱা হোৱা নাই বহুত এক্সপাৰ্টে কয় যে চাইনাক যদি বেছিকৈ ডেভেলপ কৰিবলৈ দিয়া হয় তেতিয়াহ'লে চাইনাই হয়তো আহি থকা যিবিলাক ফাৰ্ডাৰ ডেইজবিলাকত ডিফেন্সৰ কাৰণে সেইটো ভাৰতৰ প্ৰতিৰক্ষাৰ কাৰণে কিছু সমস্যা হ'ব বুলি ভাবে একেবাৰে শেষত কৈ থওঁ যে যিসকল চাইনিজ ছ'লজাৰ্ছ আছিলে সেই চাইনিজ ছ'লজাৰ্ছসকলৰ বহু লোক ইয়ালৈ আহে তেওঁলোকৰ ফেমিলি মানুহ আহি ইয়াত তেওঁলোকে ইয়াত যিসমূহ কবৰ আছে সেই মই এটা কবৰ দেখালোঁ এজন চিয়াও চু সিং যিজন মেজৰ আছিলে সেইজনৰ কবৰটো দেখালোঁ তাত তেওঁলোকে প্ৰে কৰে আহি তেওঁলোকৰ যিসমূহ পৰিয়াল আছে সেই পৰিয়াল লোকসকলে আহে আশা কৰোঁ আপোনাৰ এই খণ্ডটো ভাল পাব আপুনিও আৰু যদি ভাল পায় আপুনি ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব চেনেলটো আৰু লগতে লগ পাম আকৌ এটা নতুন খণ্ডত গতিকে আপুনি যদি সময় পায় কেতিয়াবা আহিব মানে যিসকলে হিষ্ট্ৰীত বেছিকৈ ইণ্টাৰেষ্ট আছে সেইসকল আহিব কাৰণ এটা বৰ ধুনীয়া পৰিৱেশ মই যথেষ্ট অভিভূত হৈছোঁ এই পৰিৱেশটো দেখি মামি চামি নোলায় বাৰু ইয়াত আহিব পাৰিব আপুনি এনজয় কৰিব পাৰিব ধন্যবাদ